কৰি আপি চাব যোৱা আৰু গৰুৰ আগত গীটাৰ বজোৱা একে কথা। अबे देरी हो बे তুমি ক'ত আছা? মই তোমালোকৰ ঘৰৰ সন্মুখত বাহিৰত আছো। তুমি এবাৰ ওলাই আহা। আবে এতিয়া লাগি আহাই নাই বে। তা ফোনতে বৰ ৰবা। আমি এবাৰ বা ফোনে ধৰা নাই কিবা কৰি চালা যাওঁৱে দে আজি ক'ত যা ফুৰি ঘৰৰ বেয়া যাবি নেকি মই যাবা আজল হেল্ল' আজিও তুমি না নেকি মই ৰখি আছোঁ দে আহা জলদি আহা অলপ কি কৰিছ ইয়াত এই আছোঁ বেয়া অলপ সদায় সদায় ইয়াত আহি থাকা যে ইয়াত সদায় সদায় ক'ত আহিল কালিতো তই আহিছ এই কিবা এটা কামত আহিছোঁ ৰ'বা দে 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 আজিও অহা নাই বে কোনোবা এটা কৰ ৰ বে তোক ঠকাই দিলে গম পায় নাই মোবাইল চাৰ্জ নাই নেকি ঐ নিতুন নিতুন আছে নেকি নাই অহা নাই এই 5টাই বাজিলে আজল বে 5টা বাজিল চালা নাহে নেকি এদিন ঠকাই দিলে বে বল বল এরকম সদায় গাড়ীত তেল ভৰাই আপি চাব আহি লাভ নাই তাত আজল এনেকৈ সদায় সদায় আহি লাভ নাই তাত তই গৰুৰ আগত গীটাৰ বজাই ভাল দে বলতে নাহলি আজি বাৰ এই লগত বেকআপ ভাল কৰি এনেদৰে নিতুলে নিজৰ প্ৰেয়সীক লগ নাপায় পাগলৰ দৰে হৈ পৰে। আজিৰ এই কাহিনীৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। ধন্যবাদ।